তই ইয়াত কি কি কৰি আছ মৰম বিচাৰি পিকে কিডালনো কইবি হাগি আছো দেখি নাই পোৱা নেকি তই ইয়াত কেলে বহি আছ কিডাল কৰিবিনো ইয়াতে বহি আছো আৰু মেথা চেথা বেয়া হৈ গৈছে মোৰ দিনে দিনে ইউটিউবত ভিডিঅ'বিলাক বনাওঁ নাচায় মানুহে মাথা গৰম নহয় আৰু কি হ'ব অকল দিনটোত 50টা 20টা 30টা আহিব তই মানে পুলাৰ হ'ব বিচাৰিছ কিন্তু নহৈছ ন তই মোক মাৰিলি তই মোক আইডিয়া দিবি নে তই মোক ইনচাল্ট কৰিবি হে দেখিছ নাই লগৰ এটা পপুলাৰ হ'ব লাগে তই মোক টল দিছ সেনেকে পপুলাৰ হ'ব লাগে নে মই মানুহে মোক চিনি পাব নাই আইডিয়া এটা পাইছো মই কি আইডিয়া ক তই ভলক ভেদেৰেও বনানা ভাইৰেল হবিয়ে ভলগ ভিডিঅ' নোৱাৰো মই ভলগ ভিডিঅ' বনাবলৈ ডিম্পুৰ নিচিনা হ'ব নোৱাৰো নহয় মই ডিম্পুৰ ভাল ভাল টেলেণ্ট আছে ডিম্পুৱে ভাল ভাল জেগা দেখাব পাৰে আৰু বেলেগ ইউটিউবাৰ নিচিনা মই এই বোলে ভাত খাইছোঁ আজি এই বোলে মই হাগিছোঁ এই বোলে পান্দিছোঁ সেইবিলাক মই দেখা দেখিব নোৱাৰো নহয় বেলেগ ইউটিউবাৰ নিচিনা ডিম্পু এজন ভাল ইউটিউবাৰ মই ডিম্পুৰ কথা কোৱা নাই কিন্তু তই নহ'লে মেজিক ভিডিঅ' বনানা মেজিক ভিডিঅ' মেজিকৰ মতো নেজানো তেনে তই টেঙা নিদিবা নিচিনা ৰ'জ ভিডিঅ' বনানা ভাইৰেল কিন্তু হবিয়ে তই টেঙা দি দিবা মানে ৰ'জ ভিডিঅ' অ' ঠিক কলি তই ৰ'জ ভিডিঅ' বনাব পাৰিম কিন্তু মোৰ টেলেণ্ট আছে দেই ৰ'জ ভিডিঅ' বনাবলৈ দেখিছ মোৰ টেলেণ্ট মই তোক আইডিয়া দিছোঁ তই পপুলাৰ হবিয়েই অঁ থেংক ইউ যা মই তেনে আহোঁ দেই যা 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 মই ৰ'জ ভিডিঅ' বনাওঁ তেনে টেন টেন A few moments later. নমস্কাৰ সকলোকে আমাৰ অন্য এটা চেনেললৈ স্বাগতম জনাইছোঁ আজি আমি আৰম্ভ কৰিব লৈছোঁ এজন ইউটিউবাৰ বিষয়ে আলোচনা কৰিম গতিকে সেই ইউটিউবাৰজনৰ কাণ্ডসমূহ দেখিলে আপোনালোকে পাগল বুলি ক'ব গতিকে বলকচোন তেখেতৰ ভিডিঅ'সমূহ চাই লওঁ তেখেতৰ নাম হৈছে মৰম বিচাৰি পিকে এয়া ভিডিঅ'টো চাই লওক আপোনালোকে দেখিবলৈ পাইছে এখন চকী এইখন চকীত মানুহে বহিব পাৰে এইখন চকীত বহিলে অলপ নিজকে আৰাম ফিল হয় দেখিলে নে পগলাটোৰ কাণ্ড কি যে হ'ব অসমখনত কেনেকুৱা মানুহবিলাক থাকে এতিয়া অলপ দুখ লাগিছে কাৰণ তেখেতৰ বেকআপ হৈছে আৰু যিহেতু সেই বেকআপৰ দুখসমূহ প্ৰকাশ কৰিবলৈ তেখেতে ইউটিউবত এটা ভিডিঅ' বনালে এই ভিডিঅ'টো আপোনালোকে উপভোগ কৰি লওকচোন দুখ লাগিছে জানেনে তেখেতৰ বোলে বেকআপ হ'ল গাৰ্লফ্ৰেণ্ডজনী এৰি কিনে বেলেগলৈ গ'লগৈ তেখেতক আগতে ৰিচাৰ্জ ভৰাই দিছিলে কিন্তু এতিয়া ৰিচাৰ্জ কোনে ভৰাই দিব বুলি এয়া কি হ'ব নিব্বাবিলাকৰ এতিয়া আমি কথা পাতিম এটা মক্কেলামীৰ বিষয়ে তাৰ বোলে বিয়া হোৱা 3 বছৰ হ'ল কিন্তু আজিলৈ ল'ৰা ছোৱালী হোৱা নাই তাৰ প্ৰব্লেমটো ক'ত গতিকে বলকচোন তেওঁৰ পৰাই জানি চাওঁ অ' মাইনা বিয়াও পাতিলোঁ 3 বছৰো হ'ল আজিলৈ কিন্তু মাইনা এটা ঘৰত দিব নোৱাৰিলোঁ দেখিলে নে আপোনালোকে তেখেতৰ পেণ্টটোও খুলি গৈছে কি ক'ম আৰু ঐ কালু গৰু ৰছীডাল লৈ যাচোন ইয়াক মাৰি দিওঁ পেণ্টটোত আচলতে প্ৰব্লেমটো ক'ত আছিলে জানেনে সৰু থাকোঁতে চাগে হৰলিক্স আৰু বনবিটা নেখালে সেইবাবে চাগে 3 বছৰটো একো কৰিব নোৱাৰিলে আৰু ঐ কালু তই যাবি নেকি যাম বদমাছ তই যাবি একে থাপৰে
মই থাকোঁতে তোক পঠিয়াম আজিলৈ আৰু তেনে হ'ব ন মই যাওঁ সেই গৰুটোক ৰছীডাল পিন্ধাই থওঁগৈ নহ'লে পেণ্টটো খুলি গ'লে মানুহখনে আগত লাজ পাব নহয় মই যাওঁ দেই কালু মই যাওঁ দেই